নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। কাশ্মীৰত এদিন শীতল ৰাতি এজন ধনী মানুহে তেওঁৰ ঘৰৰ সন্মুখত এজোপা গছৰ তলত বৃদ্ধ দৰিদ্ৰ মানুহ এজনক দেখা পালে। তেওঁ বৃদ্ধ মানুহজনক সুধিলে, বাহিৰত ইমান ঠাণ্ডা আৰু তোমাৰ গাত কিয় গৰম কাপোৰ নাই? তোমাৰ ঠাণ্ডা নালাগেনে? বৃদ্ধজনে ক'লে, মোৰ লগত গৰম কাপোৰ নাই, সেয়ে সহ্য কৰিব লগা হৈছে। ধনী ব্যক্তিজনে ক'লে, মোৰ বাবে অলপ সময় অপেক্ষা কৰা, মই ঘৰলৈ গৈ তোমাৰ কাৰণে গৰম কাপোৰ কেইখনমান লৈ আহিছোঁ। দৰিদ্ৰ বৃদ্ধজনে খুব বেছি আনন্দিত হৈ ক'লে, ঠিক আছে, মই ৰখি আছোঁ। ধনী মানুহজনে তেওঁৰ ঘৰত সোমাল আৰু নিজৰ কামত ইমান ব্যস্ত হৈ পৰিল যে বৃদ্ধ মানুহজনক কোৱা কথাখিনি তেওঁ পাহৰি থাকিল। ৰাতিপুৱা তেওঁৰ মনত পৰিল সেই বৃদ্ধ মানুহজনক দিয়া প্ৰতিশ্ৰুতিখিনি। তেওঁ লগে লগে ঘৰৰ পৰা কিছু গৰম কাপোৰ লৈ মানুহজনক বিচাৰি ওলাই গ'ল আৰু বৃদ্ধ মানুহজনক পালে। কিন্তু বৃদ্ধ মানুহজন ঠাণ্ডাত মৃত অৱস্থাতহে আছিল। বৃদ্ধ মানুহজনৰ হাতত এখিলা সৰু কাগজ খিলা আছিল আৰু তাত লিখা আছিল যে মোৰ লগত কোনো গৰম কাপোৰ নাছিল। তেতিয়া মোৰ ঠাণ্ডাৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতা আছিল, কাৰণ এয়া মই মানিবলগীয়া হৈছিল। কিন্তু যেতিয়া কোনোবাই মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল, তেতিয়া মই সেই প্ৰতিশ্ৰুতিৰ সৈতে আসক্ত হৈ গৈছিলোঁ। লগতে মই মোৰ ভীষণ ঠাণ্ডাৰ প্ৰতিশ্ৰুতি ৰোধ কৰাৰ ক্ষমতা হেৰাই পেলাইছিলোঁ। সেয়ে দয়া কৰি কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভাবিব, লগতে অহৈতুক মিছা প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব। প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰাতকৈ আৰু বেছি মাৰাত্মক একোৱেই হ'ব নোৱাৰে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে লাইক আৰু এটা কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব বাটনটো একবাৰ প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।